নহয় সদায় ফুৰিলেও শেষ নহয় কাম দুটা বোৱাৰী অই বোৱাৰী উঠিলানে নাই ঐ পোহৰ হৈ গৈছে এতিয়ালৈকে উঠাই নাই যে মানুহকেইটাই কি বুলি কব উঠিব লাগে নহয় এতিয়া ইমান বেলি উঠিলে আমাৰ ঘৰত কিন্তু এনেকা নচলিব দেই কামো কৰিব লাগে শুৱাও শুব লাগে সময়ত মোৰ ওচৰত এনেকা নচলিব মই কিন্তু এনে তেনে বুঢ়ী নহয় কিন্তু মনত ৰাখিবা এই বুঢ়ীটো ইমান ৰাতিপুৱা চিঙৰ ভাকৰ খুলি থাকে নহয় মাথাই বেয়া কৰি দিয়ে ইমান ৰাতিপুৱা উঠিব ঠাণ্ডা দিনত ইমান চিঙৰ ভাকৰ কৰি এই বুঢ়ীটো ঠাণ্ডাও নালাগে নেকি কান্দি আহো নহলে আৰু চিঙৰিব আৰু ইমান ৰাতিপুৱা চিঙৰি থাকে যে আপুনি সোনকালে উঠিব লাগে মই তোমাৰ ভালৰ কাৰণেহে কৈছো ৰাতিপুৱা উঠিয়ে ৰাতিপুৱা ইমান ভাল হ'ব নহয় স্বাস্থ্য ঠাণ্ডাতে উঠিব লাগে স্বাস্থ্য ভাল হ'ব মই আকৌ তোমাৰ ভালৰ কাৰণেহে কওঁ ঠাণ্ডাটো উঠিলে আকৌ সোনকালে আকৌ বেমাৰে হ'ব ফুৰিব লাগে আকৌ কামটো কৰি আছো এতিয়াও চাইছে আপুনি এতিয়া চাহ খাই আছে চাহটো দেখোন চেনি কম আছে ঠিকেইতো আছে আপুনি বেছি তামোল খাই যে সেইকাৰণে এনেকে হৈছে জোখত দিব লাগে জোখত দিলে মোৰ কাৰণে জোখতে হৈছে আপুনি বেছি তামোল খাই ন সেইকাৰণে আপোনাৰ তেনেকে হৈছে আপুনি তামোল খোৱাটো কমাই দিয়ক ল'ৰাটোৱে যে মাহে মাহে পইচা পঠাই থাকে তুমি যে ইমান আৰামত থাকিলে নহব নহয় তুমিও কষ্ট কৰিব লাগিব নহয় বাপৰে মই ইমান ৰাতিপুৱা শুই উঠি আপোনাক চাহ বনাই দিওঁ ভাত বনাই দিওঁ কিমান কষ্ট হয় আপুনি জানে নেকি আপুনিও এইকেইটা কামটো কৰি আহিছে মই নিজেও কৰো আনকো কাম নকৰাকে মই দেখিব কামে কৰা নাই মই আৰু কিমান কাম কৰিম কমৰ চমৰো বিষাইছে মই ৰাতিপুৱা উঠিবও মন যোৱা নাছিলে আপুনি ইমান চিঞৰি আছে সেইকাৰণে উঠিলো আমাৰ ঘৰ মানুহ চব তেনেকাই ৰাতি 3টা বজা 4টা বজাতে শুই উঠে নাই আমাৰ ঘৰত 10টা বজাত উঠে তাৰপিছত চাহ খাই আমি দুপৰীয়াহে ভালে উঠিব লাগে তেতিয়াহে আমাৰ ঘৰত চলিব পাৰিবা আমাৰ ঘৰত নোৱাৰি তেনেকে মোৰ বনোৱা চাহটো ভাল নহয় যদি দিয়ক আৰু খাব নালাগে খাব ভাল লগা আপুনি ইমান পেকাই থাকে ইমান কম দিছে ইমান মৰমত চাহ বনাই নিজে বনালেতো ইমান ভাল লাগিলে হয় খাই নিজে বনোৱা নিচিনা নহয় এতিয়া আনক আশা কৰি লাভ নাই চব নিজৰে কাম কৰিব লাগিব এতিয়া ভাবিছো বোৱাৰীটো আনিছে আৰামত থাকিম বুলি ক'ত চেহেৰাখন বেয়া হৈছে কি কৰো পাৰ্লাৰটোকে যাব লাগিব নেকি মতাটো পইচাই নপঠাই কি কৰো এতিয়া চাম এইখন লগাই লওঁ বেয়া দেখিছে কি কৰো ভাল লগা নাই মতাটো পইচাই নপঠাই কি কৰো এতিয়া ফোন কৰি চাওঁ এবাৰ কি হয় ফোন ৰিচিভে নকৰে দেখোন এয়া ইমান ৰিং হৈছে আৰু এবাৰ কৰি চাওঁ বাপৰে কি হলো ফোনটোৱে বেয়া হৈছে নেকি জহৰাটো ফোন কৰিছে এতিয়াহে কেইবাৰ কৰি চাওঁচোন ৰিচিভ নকৰো দে এবাৰহে কল কৰিছে দেই মইহে কৰিব লাগিব জহৰাটো ৰিং হৈ আছে ফোনে নুঠাই কিয় বা হেল্ল'
কি হ'ল ফোনে ৰিচিভে নকৰা যে তাৰপৰা মই এই পইচাখিনি এইটো মাহত যে তুমি নপঠিয়ালা যে একেবাৰে মোৰ খাবলৈ নাইকিয়া হ'ল একোৱে নাই মোৰ অৱস্থা নাই আৰু মোৰ একো ড্ৰেছ পাতিবোৰো নাইকিয়া হ'ল এতিয়া মেকআপ বস্তুও নাই মুখখন কি পাৰ্লাৰ যাবলৈও মোৰ পইচা নাই আৰু কি কৰিম তুমি পইচাই নপঠিয়ালা যে পইচাটো পঠিয়াবা দেই এইটো মাহত একেবাৰে আৰু কি কৰোঁ আৰু একোটা কিনিবলৈ নাই একো বস্তু যেনেকুৱা হ'লেও পঠিয়াবা তুমি দেই তাৰপৰা আৰু ঘৰৰ বস্তুখিনি কেইটামান কিনিব লাগিব আৰু খোৱাৰ ৰেচনবোৰো নাই সেইটোৱে আৰু এইটো পঠিয়াবা দেই জানমণি জানমণি আছা নে নাই আছো বাইদেউ ইফালে আছো হয় নেকি এই তোমালোকৰ ঘৰত কিবা কাজিয়া হৈছে নেকি নাই কাজিয়া নাই হোৱা এই আমাৰ বুঢ়ীটো ইমান ৰাতিপুৱা শুই উঠিব ইমান পেকাই থাকে নহয় হাত ঠাই কাম নিদিয়া হৈ যায় মই ইয়াত কাম কৰি একদম পুৰা কঁকালো বিষাইছে শান্তি নিদিয়ে বোৱাৰী আমি কথা পতাটো শুনি পাইছো নেকি তোমালোকৰ বুঢ়ীজনী একে বৰ চিঞৰ বাখৰ কৰি আছে শুনি পালো মই সেইকাৰণে তাকে মই বোলো কি হ'ল বোলো কব আৰু এই বুঢ়ীজনী হয় নেকি বৰ হেৰি এই বুঢ়ীজনী একেবাৰে বৰ কম নহয় বৰ সাংঘাতিক জানানে আগৰ পৰা মই দেখিছো নহয় বৰ একেবাৰে চিঞৰ বাখৰ কৰি থাকে তোমালোকৰ বুঢ়ীজনী মোক গম পোৱা নাছিলো ন আগৰ পৰা তাৰ কথা পাতি থাকোতেতো তাৰ মাকৰ মাতো শুনি নাপাওঁ ন হয় কি কবা আৰু আজিকালি সেই তেনেকুৱাই আৰু বোৱাৰীক একেবাৰে কষ্ট দিয়ে সেয়া কাম কৰাই একেবাৰে মানে কি ক'ম আৰু নকওঁ আৰু মইতো কামটো কৰিয়ে আছো চাইছো তোমাৰ কাম কৰাটো মই সদায় দেখি থাকো দেখোন বুঢ়ীজনীহে বেছি পেকপেকাই থাকে একেবাৰে কাম বন নাইকিয়া বুঢ়ীজনী চাহ বনাই দিওঁ আৰু বুঢ়ীয়ে ৰাতিপুৱা চেনি নাই চেনি কম আছে বুলি কৈছে চাহত ইমান তামোল খাই বুঢ়ীজনী ভালকে থাকিবা তুমি খাই থাকোতে ইমান টেষ্টি চাহটো চাইছে কিমান টেষ্টিকে বনাই বুঢ়ীটো অলপো ভাল লাগিছে চাহ খাই তাৰ পচন্দ কোনোবা আছে চাগে সেইকাৰণে মোকেই তেনেকে লগাই পাৰে তথাপি তুমি ভালকে থাকিবা আৰু এতিয়া আহি গৈছা এইটো ঘৰ থাকিবই লাগিব বুঢ়ীজনীৰ লগতে আৰু বেছি চল নিদিবা এইজনী কি কৈছা তহঁতে দুজনে মোৰ কথা একো নাই কোৱা কি বুঢ়ীজনী বেয়া বুলি কৈ আছে যে নাই কোৱা আমি একো কোৱাই নাই ইমান বেয়া হোৱাটো মোৰ সংসাৰটো মোৰ ল'ৰাক ডাঙৰ দীঘল কৰি ল'ব পাৰিলো হয় নেকি তহঁতে দুটাই যে মোৰ কথা যে ইমান যে ফুচফুচকে পাতি আছা যে আপোনাৰ কথা কি পাতি আছো আমি আপোনাৰ কথা একো পতা নাই নহয় বোৱাৰী তুমিও আজিকালি বহুত বেয়া হৈছা কিন্তু দেই মই চাই আছো মনে মনে কিন্তু তাৰ লগত নাথাকিবা কিন্তু সি নিজৰ ঘৰত কাম বন নকৰে সি আমাৰ ঘৰত কথা কৈছা যে মোৰ কি কাম নাই মই কাম কৰিয়ে আহিলো আকৌ এই ৰাতিপুৱা 5টা বজাত উঠিলো কাম কৰি মোৰ একেবাৰে শেষ কৰি আহিলো পইচা খাই যে এতিয়া হাজি কাচি ক'ত যাবলৈ ওলাইছে মোৰ বোৱাৰীক কিন্তু তেনেকা নিশিকাবা মই একো নাই কোৱা দেই আপোনাৰ বোৱাৰীৰ কথা মই বেয়া পাওঁ কিন্তু এতিয়া কি কৰিবলৈ আহিছা তোমালোকে মই এনে আহিছো ফুৰিব আহিছো ফুৰিব অহা নাই তই কিবা মোৰ কথা যে মোৰ বোৱাৰীক যে লগাবলৈ আহিছে সেইটো মই জানো কিবা শুনিলে নেকি একোটো নাই কোৱা নহয় আমি নাই বুঢ়ীটো যে বেয়া বুলি মই ভিতৰ পৰা শুনিছো দেখোন এতিয়া তই যে নিজৰ ঘৰতটো তই একো কাম বন নকৰ মোৰ বোৱাৰীক লগাই সেইকেইটা যে কথা যে তই একদম মানে চুকলা চুকলি লগাব আহিছা যে কিন্তু ভাল লগা নাই কিন্তু দেই মই নাই কোৱা দেই একো কোৱাই নাই মই ক'ত কোৱা নাই অথনি মই শুনিছো দেখোন ভিতৰত মই পাকঘৰত আছিলো হ'ব এনে কৈ নাথাকিবচোন আপুনিও মোৰ বোৱাৰী আকৌ পিছত বেয়া হৈ যাব কিন্তু তুমি যে এতিয়া যে মটাৰ পইচা পঠিয়াই যে পইচা খাই যে পাৰ্লাৰত যাবা এতিয়া মোৰ বোৱাৰীক মই পাৰ্লাৰত যাব নিদিও কিন্তু হ'ব মই নাই কোৱা দেই পাৰ্লাৰৰ কথা মইনো ক'ত গ'লো দেখিছে নেকি আপুনি ইমান সাজি কাচি থকা ঘৰৰ
ঘৰতো যে হয় দে মোৰ বোৱাৰীক মই মই ইমান ৰাতিপুৱাৰ পৰা যে কাম কৰি কৰি মোৰ শেষেই হ'ল আৰু অৱস্থা আমাৰ ঘৰত নাইকিয়া বহি হ'লে কি হ'ব মোৰ আমাৰ অৱস্থা বোৱাৰীকতো মইতো একদম ষ্টেণ্ডাৰ্ডকে থাকিব নোৱাৰো ষ্টেণ্ডাৰ্ডকে থাকিবও লাগে কামো কৰিব লাগে তেনেকা মই নাজানো কিন্তু এইবিলাক ইফালে যোৱা সিফালে যোৱা মইতো যাব নোৱাৰো এইবিলাক তুমি যে স্কুটি এটা লৈ লৈ যে সেই গাঁৱে গাঁৱে ঘূৰি থাকে যে সেইটো বৰ ভাল বুলি ভাবিছা নেকি হ'ব দে ইমান কৈ নাথাকিবচোন কিমান ভাল আমাৰ ওচৰৰ বুঢ়ীজনী চব ক'লেই আপোনাৰ কথানো ইমান ভাল সেয়া কি বুলি কৈছে মোৰ কথা কোনেও একো ক'ব নোৱাৰে কিন্তু মই যদি ইমান বেয়া যদি আমাৰ ঘৰত যে ইমান মানুহ আহি থাকে সদায় সদায় মই যদি বেয়া হ'লেতো আমাৰ ঘৰত কোনেও নাহিলে হয় দেখোন তুমি যে এনেকা কথা ক'বা বুলি তেনেকা চুকলা চুকলি কৰিবা বুলি মই ভবাই নাছিলো তোমাক মই যাওঁ আৰু নিজকে বৰ ভাল বুলি দেখাই আৰু যোৱা সন্ধিয়া হৈ গ'ল নহয় এতিয়া ঝাৰু কৰিব লাগে নহয় চোতালৰ পানী চানী আনিব লাগে নাজানা নেকি এই নিজৰ ঘৰতে বুঢ়ী এজনী যে একদম মানে লাঠি এটা লৈ লৈ যে চোতাল সাৰে এইকেইটা গম গতি নাই নিজৰ এই লোকৰ ঘৰত আহি যে একদম আৰামত বহি চাহ তাহ খাব তাৰপিছত এতিয়া ঘৰত নাযায় সি ক'তবালে যাব চাগে এতিয়া সি এই বোৱাৰীজনী এতিয়া এনেকা মানুহক বোৱাৰী বুলি কয় নেকি ডাং কাটি বুলি ক'ব লাগে এই বুঢ়ীজনীক যে ইমান কষ্ট দিয়ে খাবলৈ নিদিয়ে শুবলৈ নিদিয়ে ইমান কষ্টত বহাই থৈ নিজে গম পোৱা নাই তাৰ ল'ৰাটো আহিব দিয়াচোন মই চব কথা কৈ দিম নহয় সি দূৰত থাকি যে ইমান কষ্টৰে কাম কৰি আছে সি পইচা পঠিয়াই তাৰ মানে পাৰ্লাৰ চাৰ্লাৰ গৈ লিপষ্টিকটো সানি লৈ তাৰ কি কয় বুলি ৰঙা কি বুলি কয় কিবা বান্দৰৰ পোকৰ নিচিনা যে লিপষ্টিকটো সানি একদম ৰঙা কৰিব একদম গায়ে গায়ে ঘৰে ঘৰে ঘূৰি থাকিব আহকচোন মই কৈ দিম নহয় চব কথা তেতিয়াহে গম পাব ঠিকছে পিটিব দিম মই এই বোৱাৰীজনীক পোৱা নাই চালা আহিলেহে গম পাব এই মছলাটো